হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবৰে ভাল আৰু মোৰো ভাল। আৰু আজি মই আহিছোঁ মাহঁতৰ ঘৰত আৰু ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কিন্তু মানে মাহঁতৰ ঘৰত মাকৈ খেতি কৰিছোঁ। তো খেতিখিনি বিৰাট ধুনীয়া লগা হৈছে। মই অলপ দেখাই দিওঁ আপোনালোকক। মোলৈ কৈছে ভণ্টি হাই হাই। তো গাইজ দেখাই দিওঁ ৰ'ব খেতিখিনি। আৰু এইফালে চাওক মাকৈ ৰৈছে, ভেন্দি তলৰ পিনে ভেন্দি, পিনে মাকৈ লাগি আছে। আৰু বান্দৰ আহে না ভণ্টি? এইফালে চাওক কি ধুনীয়াকৈ লাগিছে মাকৈ। আমি পুৱাৰ পৰা ৰখিয়ে থাকোঁ। ধুনীয়া খেতি না? এইফালে আৰু এইফালে লাগিছে বেঙেনা। আৰু এইফালে দেখা পাইছে কদ্দে হীৰা জ্বলা ধুনীয়াকৈ লাগছে। আদাৰ খেতি, ইয়াতে আদা ৰুইছে। আৰু এইফালে ভাতকেৰেলাৰ গছ, ভাতকেৰেলা লাগি আছে। আৰু এইফালে আছিল একডাল পানীলাওৰ গছডাল মৰছে আৰু এইটো বিধানৰ কাৰণে ৰাখছে। এইফালে লাগি আছে ৰঙালাও, ঘৰত ৰঙালাও। আৰু আজি এটা বোলে ছিঙছে সেইটো। আৰু এইফালে এই লেচৰা লাগি আছে। আৰু বাৰীৰ এইফালে এই কেইডাল মাকৈ গছ। আৰু এইটো আমাৰ মাহঁতৰ ডাম্পি। আৰু এইফালে চাওঁ কি ধুনীয়াকৈ তিয়হ লাগিছে, ঘৰৰে তিয়হ। আৰু এইফালে মানে মাহঁতৰ ঘৰৰ পিছফাল আৰু এইকেইটা ছাগলী, আৰু দেউতাই বহি ছাগলকেইটা ৰখিছে। আৰু এইটো মায়ে আৰু ছাগলৰ চানা আছে। তাই পুতলি কিবা বুলি হৈছিল আৰু চব ধোবাতৰাই তাই ভাবি চিনিবই নাকি বেলেগ মানে মুৰ্গীটো। আৰু গাইছ সেইদিনা আমাৰ ভিডিঅ'টো আধৰুৱা হৈ আছিল, মানে মাহঁতৰ ঘৰত যে আপোনালোকক খেতিখিনি দেখুৱালোঁ ধুনীয়াকৈ। আৰু ঘৰৰ খেতি চাইও ভাল লাগে, ঘৰৰ বস্তু খায়ো ভাল লাগে। আৰু আজি তাৰ ৰাতিপুৱাৰ কাম বন আজৰি হ'ল আৰু আমাৰ ধুনু গৈছে স্কুলত। মই অকলে আছোঁ আৰু মোৰ লগত কোনে আছে মই দেখাই দিম ৰ'ব। নামটো নকওঁ, আপোনালোকে কমেণ্ট কৰিব চিনি পায় না নাপায়। আৰু এইফালে একদম সাজু, মানে ৰিলচ বনাব। কি গানত নাচিৰি এবাৰ নাচিৰি ৰিলচ বনাব তাকমান উগা দেখা হৈছে, কিন্তু এইটো শুনি চিনি পাইছি না গাইছে। তাই সৰুছে কমেণ্ট কৰবা দিম না কমেণ্ট। তো গাইছে ৰিলচ বনাই ল'লোঁ। আৰু এতিয়া মই এনেই বহিছোঁ, যিহেতু আমাৰ ধুনু স্কুলত গৈছে। আৰু এটা বস্তু দেখাই দিম ৰ'ব আপোনাক। এইফালে যে টিভিটো দেখছে আপোনালোকে, টিভিটোৰ বয়স আমাৰ 18 বছৰ। আৰু এই টিভিটো মানে বেয়া হৈছিল, হওঁতে আমি আৰু মই যোৱাকালি গৈ কিনে ভাল কৰি লৈ আহিছোঁ। আৰু টিভিটো বেয়া হোৱাৰ কাৰণে আমাৰ বহুত বেয়া লাগিছিল। আৰু যেনিবা ভাল হোৱাৰ কাৰণে বহুত ভাল লাগিছিল। আৰু টিভিটোৰ লগত আমাৰ বহুত ভাল স্মৃতি জড়িত আছে, যিহেতু 18 বছৰ বয়স টিভিটো। এতিয়া আমাৰ এঘৰ মানুহৰ ঘৰত 2-3টাকৈ টিভি থাকে। আগতেতো ইমান নাছিল, ঘৰে ঘৰে টিভিয়ে নাছিল। তো তেতিয়া মানে আগতে দিয়া আছিল মহাভাৰত। আৰু এই মহাভাৰতখন মানে আমাৰ ককা আইতা পূৰা চবেই বহি চাইছিল। আৰু কিছুমান কথা মনত কৰি বহুত ভাল লাগে। আৰু এখন খুব ধুনীয়া চিৰিয়েল দিয়া আছিল শক্তিমান। আৰু সেইখনো চাওঁ আছিল মোৰ হাজবেণ্ড আৰু তেওঁৰ ভায়েক। আৰু বৰ্তমান বাৰু তেওঁৰ ভাইটি আমাৰ মাজত নাই। তাপৰ দুৰ্ঘটনাত মানে আমাক এৰি যায়। আৰু
পিছতকৈ বাৰু কেতিয়াবা ক'ম গোটেই ঘটনাটো। আজি যিহেতু ওলাই গ'ল আৰু মুখৰ পৰা, আৰু আজিৰ ভিডিঅ'টো মানে মই ইয়াতে শেষ কৰি দিম, বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ' এটা আকৌ লগ পাম। বাই বাই।